মৰণ ফান্দত পৰিণত এখন বাঁহৰ দলং লোকসভাত প্ৰত্যুত্তৰ দিবলৈ সাজু গাঁওবাসী সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে আমি দেখুৱাম টিংখাং সমষ্টিৰ এখন গাঁৱৰ ৰাইজৰ দুৰ্দশা সমষ্টিটোৰ পৰা কেবিনেট মন্ত্ৰী আৰু ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী থকাৰ পাছতো কেইডালমান বাঁহৰ ওপৰেৰে বিপদ সংকুল যাত্ৰা কৰে এইখন গাঁৱৰ ৰাইজে ইয়াৰ ফলত যিকোনো মুহূৰ্ততে ঘটিব পাৰে অঘটন সাংসদ পুঁজিৰ আঁচনিয়ে স্পৰ্শ নকৰা টিংখাং সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ কাকৱানী গাঁৱৰ ডিকচাম নদীৰ ওপৰত এতিয়া মৰণ ফান্দত পৰিণত এইখন বাঁহৰ দলঙেৰে যাতায়াত কৰিছে ৰাইজে ৰাইজৰ অভিযোগ নিৰ্বাচনৰ আগত জনপ্ৰতিনিধি আহে দি যায় প্ৰতিশ্ৰুতি কয় হৈ যাব দলং পাছলৈ কিন্তু সকলো হৈ পৰে ফুটুকাৰ ফেন ৰাস্তাটো এটা আমাৰ এইফালে কাকৱানী আৰু এটা ডিকচাম নদীটো পাৰ হৈ ডিকচাম বগান পাৰ হৈ আপুনি গৈ পাব ফলিয়াৰ পৰা পাই যাব এফালে মৰাণ পাব বামুণবাৰী পাব এইটো ৰাস্তা বৰবিল আছে এফালে বগান আছে আমাৰ গাঁৱৰ এফালে স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ অসুবিধা হৈ যায় তাৰ ওপৰত মই ক'ব বিচাৰিছো যে ইমান দিনৰ পূৰ্বে আজি ক'ব গ'লে 50 বছৰ আপে হ'ব ইমান দিনৰ পৰা মানে ল'ৰা ছোৱালী কেতিয়াবা এক্সিডেণ্টো হৈছে ক'ব গ'লে সৰু সৰুকে এক্সিডেণ্ট হৈছে মানে ভাগ্য ভাল যে মৃত্যু নাই হোৱা আজিলৈকে এটো মই মহোদয় বিচাৰিছো যে মানে বিশেষ অসুবিধা আছে আমাৰ দলংটো আৰু ৰাস্তাটো যদি হয় কিনে আমাৰ দলংটো হৈ যাচ্ছে আমাৰ মানে গাঁৱৰ যিমান ৰাইজ আছে সকলোৰে সুবিধা হ'ব আৰু অহা যোৱা সুবিধা হ'ব আৰু গোটেই ৰাইজৰে সুবিধা হ'বলৈ মই ক'ব বিচাৰিছো এই হাকুডাল আমি বাৰিষাৰ আগতে আমি ৰাইজে মিলি কিনে মহিলা কিটা মানে মহিলা মিলি আৰু পুৰুষ মিলি কিনে বাঁহ উঠাই ইয়াত মানে বনাইছো প্ৰত্যেক বছৰে বনাই বাৰিষাৰ সময়তো আহে জনপ্ৰতিনিধি দলঙৰ বাবে জোখমাখ লয় আৰু পাছত জনপ্ৰতিনিধিৰ চাহটোকে দেখা নাপায় ৰাইজে বিধায়ক কি ক'বলৈ আছে বিধায়ক ক'বলৈ হলে তো মই এটা বিধায়ক পালে বিধায়ক কলো হেতেন 3-4 বাৰ চাইছো যে আহি এনেকাই চাই গৈ থাকে হৈ যাব ভোটৰ আগতে আহে তাৰ পিছত কি হয় ভোট যোৱাৰ পিছত সব পাহৰি যায় এইটো এটা পকাৰ হ'ব বুলি কৈছিলে এটো কেঁচাৰে নবনে তো পকাৰ ক'ত হ'ব শীঘ্ৰে ইয়াৰ স্থায়ী সমাধান নকৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি সকীয়াই দিছে গাঁওবাসীয়ে ৰাজগড়ৰ পৰা মিৰাণ ইছলাম দৈনিক অগ্ৰদূত ডিজিটেল